নমস্কাৰ নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আজি ৰেচিপিটোত আছে ভেজ ম'ম' আৰু ভেজ ম'ম' আপোনালোকে ঘৰতে অতি সহজতে কেনেকৈ বনাব পাৰে তাকে আজি দেখাবলৈ লৈছোঁ আৰু সকলো সময়তে সকলো ভেজিটেবল এভেইলেবল নাথাকে সেইকাৰণে একদম কম পদ্ধতিৰে কেনেকৈ ভেজ ম'ম' বনায় তাকে আজি চাওঁ আহক ভেজ ম'মৰ কাৰণে লৈছোঁ 4টা নহৰু আৰু কেইটামান পিঁয়াজ আৰু ইয়াতে আছে এচামুচ শুকান জালুকৰ গুড়ি আৰু কেইটামান কেঁচা জলকীয়া আৰু ইয়াতে লৈছোঁ এপোৱা ময়দা তাৰ কাৰণে আমি এচামুচ নিমখ দিলোঁ এতিয়া অলপ ৰিফাইন দিলোঁ এতিয়া অলপ পানী দি ময়দাটো মাৰি লওঁ এতিয়া আমাৰ ম'মৰ কাৰণে ময়দাটো মঠা হ'ল আৰু 10 মিনিটৰ কাৰণে ৰেষ্ট দিম এতিয়া আমি ম'মৰ ভিতৰৰ ষ্টাফিংখিনি দিয়াৰ কাৰণে পিঁয়াজ আৰু নহৰুখিনি যিমান পাৰোঁ সিমান সৰু সৰুকৈ কাটি ল'ব লাগিব এয়া কাটি আছোঁ দেখিছেনে এতিয়া এয়া চাব পাৰে আমি ষ্টাফিংখিনিৰ কাৰণে একদম সৰু সৰু টুকুৰাকৈ পিঁয়াজ কাটি লৈছোঁ নহৰু কাটি লৈছোঁ আৰু জলকীয়া কাটি লৈছোঁ এয়া চাব পাৰে আমাৰ 10 মিনিটৰ পিছত ময়দাটো ৰেডি হৈ গ'ল এতিয়া অলপমান ৰিফাইন দি লওঁ এতিয়া কেঁচা গোন্ধটো যাবৰ কাৰণে পিঁয়াজ নহৰু আৰু জলকীয়া ইয়াতে ভাজি ল'ম অলপমান একদম কম তেল দি আৰু ইয়াতে যিখিনি জালুকৰ গুড়ি আছিলে ইয়াতে দি দিম আৰু 1 চামুচ নিমখ এতিয়া আমাৰ ষ্টাফিংখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ আৰু এতিয়া হৈ গৈছে এতিয়া এটা বাটিত কাঢ়ি থৈ দিম এতিয়া চাব পাৰে যিটো আমাৰ আটাৰ ডো আছিলে সেইটো আমি ধুনীয়াকৈ এনেকৈ দীঘল কৰি লৈছোঁ আৰু এতিয়া সৰু সৰু আকৃতি কৰি এটা শেপত কাটি ল'ম এতিয়াতো এটা ৰুটি বেলা নিচিনাকৈ একেবাৰে পাতলাকৈ বেলি দিব এতিয়া এইখিনি ষ্টাফিংখিনি আৰু দিলোঁ এইটো ধুনীয়াকৈ এনেকৈ কোচ দি যাব মই একেবাৰে চিম্পল ষ্টাইলত দেখাইছোঁ আৰু সকলোৱে এইটো কৰি পেলাই খাব পাৰিব এয়া চাওক ইমান ধুনীয়াকৈ হৈ গৈছে যিহেতু ম'ম' বনোৱা বাচন নাই সেই গতিকে আমি এটা চচত পানী লৈ পেলাই ইয়াতে ফুটা থকা ষ্টীলৰ খৰাহী এটা লৈ ইয়াতে ৰিফাইন তেল দি আমি খৰাহীটো মোহাৰি দিছোঁ এতিয়া পানীখিনি উতলি আছে আৰু এইটো ওপৰত বহাই দিয়া হৈ গৈছে আৰু এটাকৈ আমি ম'ম' ইয়াত দি দিম এতিয়া এয়া চাব পাৰে আমাৰ ম'ম' ৰেডি হৈ গৈছে
এতিয়া চাব পাৰে আমাৰ ম'ম' ৰেডি হৈ গ'ল আৰু আপোনালোকে এনেকৈ ম'ম' বনাব পাৰে ঘৰতে অতি সহজতে আমি আজি যেনেকৈ বনালোঁ তেনেকৈ আপোনালোকেও ঘৰতে বনাব পাৰে অতি সহজ পদ্ধতিত আৰু আমাৰ এতিয়া এয়া ম'ম' ৰেডি হৈ গৈছে নেক্সট এটা নতুন ৰেচিপি ভিডিঅ'লৈ আকৌ আহি আছোঁ আৰু আজিলৈ বাই বাই